কেইটামান ছিঙি লৈ যাওঁ। আমাৰ ঘৰৰ বাৰীতে হয়, ওচৰতে আছে। বহুত দিনৰ মূৰত খালোঁ আৰু খাই খুব ভাল লাগিছে। হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? মই প্ৰিয়ংকা চুকীয়াই পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত আমাৰ ট্ৰাইবেল লোকসকলৰ যিটো ট্ৰেডিশ্যনেল খাদ্য হয় তাকে বনাই দেখুৱাম। যিহেতু মই সৰুৰে পৰা দেখি আহিছোঁ, কাম কাজ হওক, বিয়া সকলোতে দেখিছোঁ আৰু খায়ো পাইছোঁ। আৰু সেয়া হৈছে ডমৰু পাত, পিঠাগুড়ি আৰু গাহৰি মাংস। আৰু এইটো মোৰ অতি প্ৰিয় খাদ্য হয়, খুব খাই ভাল পাওঁ। মই যিখিনি শিকিছোঁ মই মোৰ মাৰ পৰা শিকিছোঁ আৰু তাকে দেখুৱাম মই আপোনালোকৰ আগত বনাই। তেতিয়াহ'লে মই এতিয়া ডমৰু পাতখিনি ছিঙি আনিব যাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া হৈছে ডমৰু পাত আৰু আঞ্জাখন বনাবৰ কাৰণে মই এয়া কেইখিলামান ছিঙি লৈ যাওঁ। আমাৰ ঘৰৰ বাৰীতে হয়, ওচৰতে আছে। একো নালাগে কাৰণ মই বেছি নবনাওঁ, অলপ বনাম। সেইটো কাৰণে মোক কেইখিলামান হ'লে হৈ যাব। সেই কুমলীয়া পাতটো হ'লে বেছি ভাল হয়, কিন্তু বেছি নাই এতিয়া ইয়াত ঘৰত, মায়ে কাটি পেলালে। সেইটো কাৰণে যিখিনি আছে সেইখিনিকে লৈ যাম বাৰু এতিয়া। যিখিনি বস্তু মাংসৰ কাৰণে প্ৰয়োজন সেইখিনি মই গোটেইখিনি ৰেডি কৰি ল'লোঁ। এইটো আপোনালোকে দেখিছে, ইয়াতে মই খৰি দি পেলাই জুই ধৰি লৈছোঁ কাৰণ মই আজি ইয়াতে চৌকাতে বনাম মাংসখন। গাহৰি বুলিয়ে নহয়, যিকোনো মাংসই নহওক কিয় মই এনেকৈ জুই চুই ধৰি চৌকাত বনোৱা মাংস খুবেই খাই ভাল পাওঁ। আৰু এটা কথা কৈ দিওঁ, মই যে ডমৰু পাতখিনি ছিঙিছিলোঁ, সেয়া ডমৰু পাতখিনি মই ধুই পেলাই শুকুৱাই দিছিলোঁ। আপোনালোকেও ধুই পেলাই অলপ টাইম শুকুৱাই দিব। তাৰপিছত এইখিনি ধুনীয়াকৈ মই দেখুৱাই আছোঁ বাৰু আপোনালোকক। এনেকৈ ঠাৰিডাল এনেকৈ কৰি পেলাই গুচুৱাই ল'ব, কাৰণ নহ'লে এইটো ঠাৰিটো থাকিলে জানে আৰু কেনেকুৱা হ'ব। তাৰপিছত আপোনালোকে এইখিনি ভালকৈ কুটি ল'ব। কুটি লৈ আপোনালোকে পিচি ল'ব পাৰে। মই এইখিনি গ্ৰাইণ্ডাৰত পিচি লৈ আহিম, বেছি মিহি নকৰিব। আপোনালোকে দেখিব ভিডিঅ'টোত মই দেখুৱাম বাৰু এইখিনি মিহি কৰিছোঁ। এইখিনি হোৱাৰ পিছত মই মাংসখন বনাব ষ্টাৰ্ট কৰিম। এয়া মই ডমৰু পাতখিনি পিচি লৈ আহিলোঁ। আপোনালোকে দেখিছে মই বেছি মিহি কৰা নাই। আপোনালোকে যদি বিচাৰে বেছি মিহি কৰিব তেতিয়াহ'লে আপোনালোকৰ কথা, বাকী আপোনালোকে এনেকৈ ৰাখিও বনাব পাৰে। আৰু এইফালে মই পিঁয়াজ লৈছোঁ, আদা নহৰু পেষ্ট, জলকীয়া 5টা, গোলমৰিচ আৰু কলৰ খাৰ লৈছোঁ। আপোনালোকে বেকিং ছ'ডাও ইউজ কৰিব পাৰে। আৰু এইফালে লৈছোঁ মই পিঠাগুড়ি, আৰু যিমানখিনি লাগে মই সিমানখিনিহে ইউজ কৰিম। আৰু এয়া গাহৰি মাংস। মই এতিয়া ইয়াতে মিঠাতেল অলপহে ইউজ কৰিম, কাৰণ মাংসৰ পৰা যিহেতু অইল অলৰেডি ওলাবই, সেইটো কাৰণে মই অলপে তেল ইউজ কৰিম। মা কিন্তু কেতিয়াবা তেল দিয়ে, কেতিয়াবা নিদিয়াকৈও বনায়, তথাপি খাবলৈ বহুত ভালেই লাগে। আৰু মই এতিয়া ইয়াতে মাংসৰ অনুযায়ী হালধি দি দিছোঁ। মই নিমখ এতিয়াই দি দিছোঁ, আপোনালোকে পিছতো দি দিব পাৰে। আৰু মই এতিয়া আদা নহৰু পেষ্টখিনি দি দিম ইয়াতে। আৰু এতিয়া মই ইয়াতে গাহৰি মাংসখিনি দি দিম আৰু ভালকৈ লাৰি থাকিম। অলপ ভালকৈ এইখিনি সিজাই ল'ম, তাৰপিছতহে দিম ডমৰু পাত। আৰু এতিয়া আপোনালোকে দেখিছে ইয়াতে কিমানখিনি তেল ওলাইছে, সেইটো কাৰণে তেল বেছি ইউজ নকৰিলেও হৈ যায়। আৰু মই এতিয়া ইয়াতে অলপমান মিট মছলা ইউজ কৰিছোঁ। মাংস আধা সিজা হৈ গ'ল। এতিয়া মই ইয়াতে ডমৰু পাতখিনি দি দিম আৰু ভালকৈ এইখিনিও সিজিবলৈ দিম। মই ইয়াতে এতিয়া কলৰ খাৰখিনি ইউজ কৰিম। মই এইটো কাৰণে কলৰ খাৰ ইউজ কৰিছোঁ, কাৰণ ডমৰু পাতবোৰ অলপ খহটা থাকে, এইটো যাতে সোনকালে সিজি যায় আৰু খাবলৈ ভাল হয়, সেইটো কাৰণে ইউজ কৰিছোঁ। আপোনালোকে এবাৰ ইউজ কৰি পেলাই বনাবচোন, সঁচাই বহুত খাব টেষ্টি হয়।
মই আজি পানী বেছিকৈ দি দিম, কাৰণ আপোনালোকেতো জানেই আৰু পিঠাগুড়ি দিয়াৰ পিছত সোনকালে গোটা হৈ যায়, সেইটো কাৰণে পানী মই ইয়াত বেছিকৈ দি দিম এতিয়া। আৰু মই ইয়াতে অলপ গোলমৰিচো দি দিছোঁ। উতলিবলৈ ধৰিছে আৰু মই এতিয়া ইয়াতে পিঠাগুড়িখিনি দি দিম, আৰু য'ত উতল আহিছে মই তাতহে পিঠাগুড়িখিনি দিছোঁ, নহ'লে ইয়াতে গোটা হৈ যাব পিঠাগুড়িবোৰ, সেইটো কাৰণে যোনফালে উতলিছে আৰু সেইফালে মই পিঠাগুড়িখিনি অলপ অলপকৈ এনেকৈ দি গৈ আছোঁ। হৈ গ'ল মোৰ বনোৱা, এতিয়া খাবলৈহে বাকী আছে। ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে, কৈ আছোঁ আপোনালোকক। গাইজ, হৈ গ'ল মোৰ বনোৱা গাহৰি মাংস পিঠাগুড়ি ডমৰু পাত। এতিয়া আমি টেষ্ট কৰি চাম কেনেকুৱা লাগিছে। এতিয়া বাও আহিছে, বাটো দেখিছে আগৰ ভিডিঅ'ত অলৰেডি, বা আৰু মই খাম এতিয়া। এয়া দেখিছে, আৰু এতিয়া আমি দুইজনীয়ে খাম। খাই পেলাই ক'ম আপোনালোকক কেনেকুৱা লাগিছে, ময়ো ক'ম, বাও ক'ব কেনেকুৱা লাগিছে। এতিয়া আমি খাই লওঁ দুইজনীয়ে। একো নাই, বাছ মাংস আৰু নেমু টেঙা লৈছোঁ, এইখিনিয়ে। বহুত দিনৰ মই খালোঁ গাইজ, বহুত টেষ্টি হৈছে। কেনেকুৱা হৈছে বা? প্ৰিয়ংকাই জুইত ৰন্ধা বনাই খালে ডমৰু পাত পিঠাগুড়ি আৰু গাহৰি মাংস বহুত দিনৰ মূৰত খালোঁ, আৰু খাই খুবেই ভাল লাগিছে, বহুত টেষ্টি হৈছে। আপোনালোকেও বনাই খাবচোন, খুব ভাল লাগিছে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে বা মোৰ বনোৱা প্ৰচেছটো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, আৰু যদি ট্ৰাই কৰাৰ পিছত ভাল লাগে তেতিয়াহ'লে কমেণ্টত জনাব যে আপোনালোকৰ কেনেকুৱা লাগিল বনাই খাই। আৰু আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া বাইদেউ আৰু মই খাই লওঁ। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। আপোনালোকে সকলোৱে সুস্থ থাকক, হেপ্পী থাকক, লাভ ইউ অল, বাই বাই।